নমস্কাৰ, মই বিতুশীল। আপোনালোকে জানে NRC কেনেকৈ অনলাইনত চেক কৰে। আপোনাৰ মোবাইল বা লেপটপ থাকিলে ইয়াতে গৈ পেলাই মোবাইলত যিকোনো ৱেবছাইটত গৈ পেলাই মই কৰি আছোঁ ইউচিমিনি বাজাৰত। তাৰপিছত তাত যাব আৰু ভালদৰে চাব ভিডিঅ'টো শেষলৈকে চালে তেনেহ'লে আপোনালোকে বুজি পাব কেনেকৈ চেক কৰিব পাৰে আপুনি। ঠিক আছে, মোৰ লাহে পেজটো অ'পন হৈছে। অ'পন হোৱাৰ পিছত লিখিব www. অকণ নেটৰ প্ৰব্লেম দি আছে। www.nrc.assam nrc.assam.in এইটো মাৰাৰ পিছত সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত যোনটো ফাৰ্ষ্ট পেৰাগ্ৰাফটো ওলাব। নেটৰ স্লো মাৰি আছে। আজিকালি নেটৱৰ্ক বহুত স্লো মাৰিছে, জানেই আপোনালোকে। মই অকণ জুম কৰি দেখাই আছোঁ। নিউ বুলি লিখা আছে, তাত গৈ ক্লিক কৰিব। মই জুম কৰি দেখাই আছোঁ। তাৰপিছত ARN ইয়াৰ নাম্বাৰটো মাৰিব। মই দেখাই আছোঁ। মোৰে নাম্বাৰ মাৰি আছোঁ। তাৰপিছত তলত আছে ইণ্টাৰ বুলি লিখা আছে। তাৰপিছত এই GY বুলি মানে যাৰ ওলাই সেইটো নম্বৰ এটা মাৰিব। তাৰপিছত মাৰাৰ পিছত ছাবমিট কৰি দিব। তাৰপিছত আপোনালোকে চাব পাৰিব আপোনালোকৰ নাম। মোৰ নাম্বাৰটো মুখস্থ নাই। মই পেজত গৈ লৈ আছোঁ। এক মিনিট ৰ'ব। তাৰপিছত মোৰ নাম্বাৰটো মাৰি আছোঁ। তাৰপিছত ইণ্টাৰ নাম্বাৰটো এই তলত যে নাম্বাৰটো লিখা আছে সেইটো নাম্বাৰটো মাৰিব। মাৰাৰ পিছত মই লিখি আছোঁ। লিখাৰ পিছত ছাবমিট কৰি দিব। মই জুম কৰি দেখাইছোঁ কাৰ নামত আহিছে। চহৰা আলি। তই এনেকৈ নাম চাম দেখাইছে। তো মোৰ হিয়াৰিং গুচি গৈছে, তবু মই দেখাই দি আছোঁ। এনেকৈ আপোনালোকে চাব পাৰিব, জুম কৰি চাব, সোজাই পৰিছে। তাৰপিছত আৰু আশা কৰিছোঁ মোৰ ভিডিঅ'টো ভালেই লাগিছে। তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। জয় আই অসম।